এটা দীঘলীয়া যাত্ৰা ক'ত যাওঁ কি কৰোঁ ক'ত ফুৰোঁ তাক জানিবলৈ আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আমি গৈ আছোঁ আজি মানে এটা বিশেষ ঠাইত তো য'ত আমি দেখাব চেষ্টা কৰিম তো আপোনালোকে চাই যাওক। Hey guys, welcome back to my YouTube channel. আজি আমি গৈ আছোঁ ক'ত যোৰহাট আপোনাক গৈ আছোঁ ফুৰিবলৈ গৈছোঁ আমি যোৰহাট ফুৰিবলৈ যে হওক আৰু বহুত প্ৰায় গৈছে চবে কেলৈ গৈছে আমি যাম কৈছে মই চাং দিয়া লাগি প্ৰথম আজি একদম দূৰৰ মানে এটা যাত্ৰা দেই আমি উঠি লওঁ ইয়াৰ বাছত উঠি ল'লোঁ বাছত গাইছ আমি গৈ আছোঁ যোৰহাট এবাৰ মানে তিনিচুকীয়ালৈকে হেৰিয়ত যাম ট্ৰেইনত কি বাছত গৈছোঁ তাৰপিছত ৰিজৰ্ট ট্ৰেইনত যাম। তো গাইজ এইখন হৈছে এখন জয়মতী নামৰ ব্ৰিটিছ দিনৰ এখন ট্ৰেইন। তো ইয়াত মানে মিউজিয়াম দৰে সজাই থৈছে চাওক। অপেক্ষা কৰি আছোঁ এখন ট্ৰেইনৰ কাৰণে, সেইখন ট্ৰেইনতে আমি উঠি যাম যোৰহাট। তো আপোনালোকে চাই থাকক। তো গাইছ আমি উঠি ল'লোঁ ট্ৰেইনত, মানে এইখনেই হৈছে ট্ৰেইনখন। আমি এতিয়া যাম যোৰহাট, তাত দেখাম আৰু ধমাকা। তো কি ক'ব হয় এতিয়া ট্ৰেইনখন ৰখি আছে চাওক। মই ইয়াত আৰম্ভ কৰিলে আৰু ট্ৰেইনখন লাহে লাহে গৈছে। বেছি স্পীড নিনিয়ে ন, ঠেকেচ খাম যে স্পেচিয়েল মানুহ গৈছে পিনে। দুলীয়াজান ষ্টেচনত উঠিলে এয়া দুলীয়াজান ষ্টেচন। আমি দুলীয়াজান পৰা ৰাওনা হৈছোঁ, এয়া দুলীয়াজান ৰেল ষ্টেচন। তো খানা লাগিলে বনাই দিম, বাচন লাগিলে মাজি দিম, ভৰিও লাগিলে পেটিকি মোৰ মাইকী হওক। খানা লাগিলে বনাই দিম, বাচনো লাগিলে মাজি দিম, ভৰিও লাগিলে পেটিকিম, তই মোৰ মাইকী হওক। কোমল কোমল দেহা কোমল কোমল কোমল। শিমলুগুৰি পাই গ'লোঁ, ইয়া শিমলুগুৰি। বহুত দিনৰ মূৰত আকৌ ফুৰিবলৈ গৈছোঁ, মানে বহুত দূৰলৈ, মানে যোৰহাটলৈ। আমাৰ কাকপথাৰৰ পৰা প্ৰায় 200 মানে বেছি কিলোমিটাৰ হ'ব। আমি গৈ আছোঁ ফুৰিবলৈ, মানে এই কিবা কাম এটা আছে, মানে কাম মানে কি ক'ম হয় আমাৰ মানে ডেকা ল'ৰা এই ঘূৰি আছোঁ, ঘূৰিব গৈছোঁ। তাৰপিছত চাওক ইমান ধুনীয়া দৃশ্য, এই একদম পথাৰৰ ছিজনতো ক'ব নালাগে, পথাৰ দৃশ্য। আৰু এইপিনে চাওক পাহাৰটো। মৰিয়নি পাই গ'লোঁ সেই দেই। তো গাইছ আমি আহি পালোঁ এয়া মানে দিহিঙৰ পাৰত। এইখন চাওক, মানে এখন দিহিং, এইখন দলং। তাৰপিছত এইপিনে চাওক একদম ইমান ডাঙৰ পাহাৰ, কুৰা নাগালেণ্ড পাহাৰ নে কি পাহাৰ নাজানো, খালি এইপিনে চাওক। তো ট্ৰেইনত বেছি ভিডিঅ' কৰা নহ'ল, এই মন নাছিলে ইমান গৰমত। এই এনেই অলপ চব ভিডিঅ' কৰিলোঁ আৰু, তো তাকে দেখালোঁ। তো আজি ভিডিঅ'টো ইমানে সামৰিম আৰু নেক্সট ভিডিঅ' আহি আছে, একদম লং জাৰ্ণি বুলি ক'ব পাৰে। তো যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপুনি চাওক ভিডিঅ'টো এবাৰ।